নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছেনে? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ। আৰু এতিয়া ৰাতিপুৱা বাজিছে 9:30 আৰু আজি ডিউটিত যাবলগীয়া আছে। ডিউটিৰ পৰা আহি পিনি কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ডিউটিটো কি কৰোঁ সেইবিলাকো দেখুৱাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া হৈছে টাউন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আৰু মোৰ কোম্পানীটো ইয়াতে এইখন দোকানতে দিয়া হৈছে আৰু মই ইয়াতে কৰিব লাগিব কাম। আজিৰ পৰা নতুন কাম এটালৈ আহিছোঁ আৰু দোকানখন হৈছে এইখন। ইয়াতে এতিয়া মই কাম কৰিব লাগিব আৰু আজি যিহেতু মোৰ প্ৰথম দিন আৰু মই দোকানখন আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু এইখন হৈছে দোকান। ইয়াত যি বস্তু লাগে আপোনালোকে সকলোৱে ইয়াত মানে যি প্ৰয়োজন হয় সেইবোৰ চব পাই যাব। আৰু এইখিনি যিহেতু মোৰ কোম্পানীৰ প্ৰডাক্ট হয় মিটভানা আৰু এই কোম্পানীৰ প্ৰডাক্টখিনি যিহেতু বহুতে ভাল বুলি শুনিছোঁ আৰু মই এতিয়ালৈকে ইউজ কৰা নাই। মই ল'ম বুলি ভাবিছোঁ। আগতে মই নিজে ইউজ কৰি চাই লওঁ, তেতিয়াহে মই ভাল ৰিজাল্ট যদি পাওঁ তেতিয়াহ'লে মই আপোনালোকক জনাম। আৰু এয়া বহি আছোঁ আৰু ইমান এটা কামো নাথাকে। মানুহ আহিলেহে নিজৰ প্ৰডাক্টখিনি দেখুৱাব লাগে। আৰু এয়া চাওক, মই ৰাতি ডিউটিৰ পৰা আহি পিনি চাইছোঁ যে তাই বাইক এটাৰ লগত ধুনীয়াকৈ নাচি আছে। তথাপিতো মোক দেখি পিনিও তাই ৰৈ দিয়া নাই। তাই ধুনীয়াকৈ নাচি আছে আৰু ঘৰত থাকিলে যিহেতু তাই বহুতে আমনি কৰে। আৰু ইয়াত মাহঁতৰ ঘৰত মই তাইক মা ঘৰত থৈ গৈছোঁ আৰু ফোন কৰি পিনি খবৰ লৈ থাকোঁ দিনটো তাই মোক বিচাৰিছেনে বুলি। আৰু মই ভাবিবও পৰা নাছিলোঁ যে তাই এনেকৈ থাকিব পাৰিব মোক এৰি। তাইলৈ চিপছ লৈ আহিছিলোঁ আহোঁতে, তথাপিতো চাওক তাই মোৰ ওচৰলৈ অহাই নাই। তাই নচাতে বিজি হৈ আছে আৰু তাই নাচি বহুতে ভাল পায়। তাই গান শুনিলে ৰৈ থাকিবই নোৱাৰে। আৰু এয়া চাওকচোন, মোৰ যোৱা টাইম হৈছে আৰু এনেকুৱা বৰষুণ দিছে। মই বৰষুণৰ কাৰণে যাব পৰা নাই, ৰৈ থাকিবলগীয়া হৈছে। আৰু এয়া
আহিছোঁ আজি যিহেতু বা ছোৱালীজনীৰ বাৰ্থডে জন্মদিন আৰু তাইক কেক এটা দিম বুলি ভাবিছোঁ আৰু এয়া লৈ আছোঁ আমি এতিয়া কেক কোনটো কেক লওঁ ভাবিবই পৰা নাই চকলেট কেক লওঁ নে বেলেগ ফ্লেভাৰৰ কেক লওঁ ল'ম আৰু কিবা এটা লৈ লওঁ কেকটো ঘৰ আহি পালোহি আৰু আজি হেপী বাৰ্থডে আমাৰ মুনুৰ হেপী বাৰ্থডে থেংক ইউ তাইক ডাঙৰ বস্তু একোৱে দিব পৰা নাই কেক এটাই মোৰ ফালৰ পৰা দিবলগীয়া হৈছে আৰু চব বিজি হৈ আছে বাহেঁতে পাকঘৰত কি কি খোৱা হ'ব সেইবিলাক ব্যৱস্থা কৰি আছে বনোৱা গৈছোঁ ৰ'বা আজি বাৰ্থডেত কি খোৱা হ'ব আজি বাৰ্থডেত তেনেকুৱা একো নহয় অকল পনীৰ মাছ আৰু চিকেন হ'ব আৰু বনোৱা ষ্টাৰ্ট মাত্ৰ কৰিছেহে এতিয়ালৈকে হোৱা নাই আৰু মাছটো হৈছে ইলিচ মাছ আৰু এয়া পনীৰ চনীৰ এতিয়ালৈকে একো কৰা হোৱাই নাই মাংসটো হাই কৰি দিয়া মানে এয়া হৈছে ইলিচ মাছ কচুৰি সৰিয়হ দি ভাপা দেখা মামারে দেখা তো অল্প মামারে দেখা তো দেখা না হলো কেরা Happy birthday, happy birthday. মোৰ বাৰ্থডেটো কেতিয়া আহিব উল্টা উল্টা এরকম দাইতে লাগে হয়েছে হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে হ্যাপি বার্থডে টু ইউ গড ব্লেস ইউ এটা মামার লেগা এটা মামার লেগে এটা প্রথম মামা কারণে কাও কাও বরুণা দেবে কেক খাম কইছিল না ধরছিল না আমি একটা সবাই খাওয়া দিদারে খাওয়া না না দিদারে খাওয়া আগে সবটা দে আগে দিদারে খাওয়া কাটা দাও মা কেন খাওয়া নেশরে বাবুদা আগে মাসি রে তাপাই সাই থাক মেসর আগে মাসি খাবলে দিছি না খাও দাদু খাওয়া আমি একটা দিবাই খাও দাদি গুলো গাই দিয়া খাইছি আমি কেকটা খাইছি তো ক্রিমটা লে লো পরে খাবো আৰু এতিয়া ৰাতি বাজিছে 10:30 আৰু সব বহি গৈছে এতিয়া
খাই লওঁ এই যে এটা মাত্ৰ খোৱা হৈ গ'ল খাই বৈ এতিয়া অকণমান বহিছোঁ আৰু বহুতে ভাগৰ লাগিছে শুবলৈহে মন গৈছে এতিয়া আৰু তেতিয়াহ'লে বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ আৰু যদিহে মোৰ ভিডিঅ'বোৰ চাই অকণমান ভাল পায় প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাহৰিব আৰু তেতিয়াহ'লে বন্ধু বান্ধৱীসকল আকৌ নতুন ভিডিঅ' লৈ পিনি আহি আছোঁ আজিলৈ টাটা